Hi guys, welcome back to the channel. This is your friend Saras here. আজি মাজুলীৰ 2 নম্বৰ দিন আৰু আজি আমি এতিয়া ওলাই যাম মাজুলীৰ সত্ৰবোৰ চাবৰ কাৰণে। কালি আহি পাওঁতে লেট হ'ল, তো কালি ওলাই যোৱা নহ'ল। আজি এতিয়া ওলাই যাম আৰু পোনপ্ৰথমে আমি গড়মূৰ সত্ৰলৈ যাম। গড়মূৰ সত্ৰখন গড়মূৰ টাউনৰ নিচেই ওচৰতে আছে। শ্ৰী শ্ৰী গড়মূৰ সত্ৰ মাজুলী। তো আমি গড়মূৰ সত্ৰ আহি পালোঁ। কি ডাঙৰ গোকুলে আমাৰ পাৰ্থ আগে আগে গোকুল গাছ কিমান বছৰ পুৰণা না। চাৰিওপিনে পকী আৰু মাজৰখিনি মাটিৰ। গড়মূৰ সত্ৰ অসমৰ 4 ৰাজসত্ৰৰ 3য় শাৰীৰ সত্ৰ আৰু এই সত্ৰখনৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী জয় হৰিদেৱ। আহোম ৰজা প্ৰতাপ সিংহই বন্ধুৱা চেৱাতল গড়ৰ মূৰতে স্থাপন কৰাৰ বাবে এই সত্ৰখনৰ নাম গড়মূৰ সত্ৰ। গড়মূৰ সত্ৰত আহি পেলাই বহুত ভাল লাগিছে। ইয়াৰ পৰিৱেশটো একেবাৰে শান্ত, আহি পেলাই মনটোও বহুত শান্ত হৈ গৈছে। আমি এতিয়া গড়মূৰ সত্ৰৰ পৰা ওলাই যাম আৰু গড়মূৰ সত্ৰৰ বিষয়ে আপোনালোকে গুগলত ভালদৰে পাব আৰু ময়ো যিখিনি কথা গড়মূৰ সত্ৰৰ বিষয়ে কৈছোঁ সেইখিনি গুগলৰ ওপৰত ভিত্তি কৰি পেলাইহে কৈছোঁ। আৰু গড়মূৰ সত্ৰৰ পৰা এতিয়া আমি কমলাবাৰী সত্ৰলৈ যাম। কমলাবাৰী সত্ৰটো ইয়াৰ পৰা প্ৰায় 4-5 কিলোমিটাৰমান দূৰত আছে। একজেক্ট দূৰত্বটো নাজানো। তো আপোনালোকে নেক্সট ব্লগত কমলাবাৰী সত্ৰ দেখা পাব। আৰু এইটো ভিডিঅ' চাই পেলাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দিছ ইজ স্বৰাজ, চাইনিং অফ টুডে।